সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। এয়া লৈ আহিছো ভোট জলকীয়া আৰু সৰিয়হৰ আচাৰ। এফালে ভোট জলকীয়া কিটা দেখিলে একেবাৰে মানে লেৰেলি গৈছে, আনি থৈ দিয়া আছিল, খোৱা নহ'ল, সেইকাৰণে বেয়া হৈ গৈছিল কাৰণে ভাবিলোঁ আচাৰ বনাই দিওঁ। এয়া গ্ৰাইণ্ডাৰত সৰিয়হ দি দিলোঁ, তাৰপাছত সৰিয়হখিনি পেষ্ট বনাই ল'লোঁ। এটা ধুনীয়াকৈ পেষ্টটো কৰি ল'লোঁ। কৰি লোৱাৰ পাছত কি কৰোঁ দেখাই আছোঁ, আপোনালোকক চাই থাকক। আৰু এয়া মই লৈছোঁ নহৰু 6-7 ফুটামান হ'ব, নহ'ব চাগে 5 ফুটামান হ'ব। তাৰপিছত এয়া ভোট জলকীয়া লৈছোঁ। নহৰুখিনি অলপমান থেতালি ল'ব খুন্দনাত দি, মই মিক্সিত দিয়া নাই বা কেৰাহীত। এয়া অলপমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছতে মানে গৰম হৈ আছে সেইফালে, আৰু এইফালে মই সৰিয়হখিনিত 2 চামুচ ভিনেগাৰ এড কৰিছোঁ। ভিনেগাৰ দিলে আচাৰটো ভাল লাগে খাবলৈ, অলপ টেঙা টেঙা টাইপৰ হৈ থাকিব, নাইবা নেমুও চেপি দিব পাৰে অলপমান। আৰু এইফালে ভিনেগাৰখিনি দি মই ধুনীয়াকৈ মিক্স কৰি কেৰাহীত দি দিছোঁ তেলত, দেখা পাইছে আপোনালোকে। তো এইখিনি মই দি পেলানি অলপ টাইম লৰাই থাকিম। তলত লাগি যাব দিব নালাগে, যদি তলত লাগি যায় তেতিয়া বেয়া লাগিব খাবলৈ, অলপ তিতা তিতা টাইপ লাগিব। তলত নলগাকৈ আপোনালোকে ধুনীয়াকৈ লৰাই থাকিব আৰু। তো এয়া মই পূৰা লৰাই আছোঁ এতিয়া। আৰু যিখিনি সৰিয়হ লাগি আছিল সেইখিনি মই অকণমান পানী মিক্স কৰি পেলাইনি তাতে দি দিছোঁ। আৰু ধুনীয়াকৈ লৰাই থাকিব, লাগি যাব একেবাৰে নিদিব তলত। আৰু এইফালে ভোট জলকীয়াখিনি মই কাটি ল'লোঁ। ভোট জলকীয়া কিন্তু সাৱধানে কাটিব। ইয়াত অলপমান নিমখ আৰু হালধি মিক্স কৰিছোঁ, আৰু বেলেগ একো নিদিওঁ। আপোনালোকক দেখাই আছোঁ কি দিছোঁ। একেবাৰে চিম্পুল, ধুনীয়াকৈ বনাব পাৰে, বনাই পেলাই ষ্ট'ৰ কৰি থ'ব পাৰে, বহুত দিনলৈকে ভাল হৈ থাকিব। মাত্ৰ ৰ'দত দি থাকিলেই হ'ল মাজে মাজে। খাবলৈও বহুত টেষ্টি হয় আৰু জ্বলা হয়। ভোট জলকীয়া এনেও খাই ভালেই লাগে গোন্ধটো পালে মানে। তো এইফালে মই জলকীয়াখিনিও দি দিলোঁ। সেইখিনি ভাজি হোৱাৰ পাছতে এয়া মিক্স কৰি দিছোঁ। মিক্স কৰি থাকিব আৰু ধুনীয়াকৈ লৰাই দিব। মোৰ জলকীয়া বেছি নাছিল, 4টাই আছিল, সেইকাৰণে 4টাতে বনালোঁ। আৰু ইয়াতে খোৱা মানুহ ইমান যিহেতু নাই, বা আৰু মইহে থাকোঁ। আৰু এয়া নহৰুখিনি অলপ থেতালি লোৱা হৈছিল, সেইখিনি তাতে মই দি দিছোঁ। নহৰু বেছি দিব নালাগে, কিন্তু মিক্সিত একেবাৰে পিচি নিদিব, গুড়ি হৈ গ'লে মানে খাবলৈ বেয়া লাগিব। তো এইখিনি ধুনীয়াকৈ লৰাই দিলোঁ, হৈ যাব আৰু বেছি টাইম নালাগে। একেবাৰে ইজি হয়, বনাব পাৰে, বনাই কৰি ধুনীয়াকৈ থ'ব পাৰে। আৰু এয়া শেষত গেছটো অফ কৰি পেলাই দি মই কেঁচা মিঠাতেল অলপমান দি দিছোঁ, অকণমান সৰহকৈ দিছোঁ বাৰু। তো এইখিনি দি ধুনীয়াকৈ মিক্স কৰিছোঁ। মিক্স কৰাৰ পাছত অলপমান ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে বৈয়ামত ষ্ট'ৰ কৰি ৰাখিব পাৰিব ধুনীয়াকৈ। মিক্স কৰি লৈছোঁ, দেখা পাইছে। মিক্স কৰি হোৱাৰ পাছত এতিয়া মই এটা বৈয়ামত ষ্ট'ৰ কৰি ৰাখিম। আৰু এইটো মোৰ আগৰে আমৰ আচাৰৰ আছিল, সেইকাৰণে ভাবিছোঁ ধুই লোৱা নাই আৰু ইয়াতে ভৰাই দিছোঁ। একো নাই, যিহেতু আচাৰে তলত অকণমান মছলা আছিলেই। তো ভৰাই ল'লোঁ। খাবলৈ বিৰাট টেষ্টি হৈছে, এবাৰ বনাই চাবচোন। একেবাৰে কম সময়তে ধুনীয়া আচাৰ এটা, মানে ভাতৰ লগত বা ৰুটিৰ লগত যিকোনোৰ লগতে আপোনালোকে খাব পাৰিব। ভাল লাগে খাই আৰু টেষ্টি হয়। তো এইখিনি মই ভৰাই লওঁ। ৰেচিপিটো কেনেকুৱা লাগিলে জনাব দেই। আৰু এতিয়াতো ভোট জলকীয়া ছিজন হয়, আপোনালোকে সকলোৱে বনাই পেলাই এনেকৈ ৰাখিব পাৰে। আৰু এইটো দেখিছেনে, মোৰ কমকৈ হ'ল, তথাপিও হৈ যাব। আৰু কেনেকুৱা লাগিছে জনাব, আপোনালোকেও ট্ৰাই কৰিব নিশ্চয়। বাই বাই।